Hello friends, welcome back to Mitu's Technical Study. আজি আমি আসাম পুলিচ ABUB SI আৰু ADRE 3.0 ওপৰত এটা কমপ্লিট মক টেষ্ট ল'বলৈ গৈ আছো। সো তোমালোকে যদি আসাম পুলিচ নাইবা ADRE 3.0 নাইবা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছা তেন্তে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। সো উইদাউট ওয়েষ্ট অফ টাইম বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমটো কুৱেশ্যন হ'ল হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আসামছ? আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিলে? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি চৰাইদেউ। ফ্ৰেণ্ডছ ইয়াৰ লগতে মনত থাকিব এই চৰাইদেউত যে কেপিটেল বনোৱা হৈছিল কিমান চনত বনোৱা হৈছিল? 1253 বনোৱা হৈছিল আৰু আহোমসকলে অসমত কেতিয়া আহিছিলে? 1228 খ্ৰীষ্টাব্দত আহিছিলে। এইখিনি কথাও মনত ৰাখিব। দ্বিতীয় কুৱেশ্যনটো হ'ল হোৱাট ৱাজ দ্য নেম অফ দ্য লাষ্ট বেটেল বিটুইন আহোমছ এণ্ড মোগলছ? আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিলে? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি ইটাখুলি ৰণ। তৃতীয় কুৱেশ্যনটো হ'ল হোৱাট ৱাজ দ্য নাম্বাৰ অফ দ্য ফাৰ্মাৰ্ছ কিল্ড ইন দ্য ফুলগুৰি পিজেণ্ট আপৰাইজিং? ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা কিমান আছিল? ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ 54। ইয়াৰ লগতে মনত ৰাখিবা কেতিয়াবা 54 অপশ্যনত নাথাকিব পাৰে, ইয়াৰ পৰিৱৰ্তে 39 থাকিব পাৰে, তেতিয়াহ'লে 39 অপশ্যনটো কাৰেক্ট বুলি দিবা। 4 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু ফৰ্মালি একচেপ্ট হিন্দুইজিম? আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ জয়ধ্বজ সিংহ। 5 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য বৰ্মন ডাইনেষ্টি? বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ কুমাৰ ভাস্কৰ বৰ্মন। ফ্ৰেণ্ডছ ইয়াৰ লগতে মনত ৰাখিব ভাস্কৰ বৰ্মনৰ টাইটেল কুমাৰটো কোনে দিছিলে? সেই সময়ত চাইনিজ পৰ্যটক হিউৱেন চাং অসমলৈ আহিছিল আৰু হিউৱেন চাং অসমত অহাৰ পিছতে ভাস্কৰ বৰ্মনৰ এটা টাইটেল দিছিলে কুমাৰ। অ'কে, আৰু এইটো আমি ক'ৰ পৰা গম পাওঁ? হিউৱেন চাঙৰ যি কিতাপ আছিলে CUK ইয়াৰ পৰা ইয়াৰ গম পাওঁ। 6 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আহোম প্ৰিন্স টু ৰিবিল এগেইনষ্ট দ্য ব্ৰিটিছ? ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি? ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ গমদৰ কোঁৱৰ। ফ্ৰেণ্ডছ 7 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট আহোম জেনেৰেল এপইণ্টেড টু দ্য পোষ্ট অফ দ্য বৰফুকন? বৰফুকন পদত নিযুক্ত হোৱা আহোমৰ প্ৰথমগৰাকী সেনাপতি কোন আছিল? ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি লাঙি পানীখিয়া বৰফুকন। 8 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল মাৰ্টিৰ ইন দ্য হিষ্ট্ৰী অফ আছামছ ফ্ৰীডম ষ্ট্ৰাগল? অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলাৰ শ্বহীদ কোন আছিলে? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি মালতী মেম। ফ্ৰেণ্ডছ 9 নম্বৰ কুৱেশ্যনটো হ'ল হোৱেন ডিড মহাত্মা গান্ধী কেম টু আছাম? মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল? ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ আগষ্ট 1921। ফ্ৰেণ্ডছ ইয়াৰ লগতে মনত ৰাখিব মহাত্মা গান্ধী অসমলৈ 4বাৰ আহিছিলে। 10 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য অনলি ৰিপ্ৰেজেণ্টেটিভ ফ্ৰম আছাম টু পাৰ্টিচিপেট ইন দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স? প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধিজন কোন আছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি চন্দ্ৰধৰ বৰুৱা। ফ্ৰেণ্ডছ 11 নম্বৰ কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ ডিড দ্য ফাৰ্ষ্ট বাৰ্মিজ ইনভেজন টেক প্লেচ? মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল? ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি 1817। তাৰ লগতে মনত ৰাখিব মানে অসমত 3বাৰ আক্ৰমণ কৰিছিলে। প্ৰথম আক্ৰমণ কৰিছিলে 1817ত আৰু দ্বিতীয় আক্ৰমণ কৰিছিলে 1819ত আৰু তৃতীয় আক্ৰমণ কৰিছিলে 1821ত। এইখিনি কথাও মনত ৰাখিব। ফ্ৰেণ্ডছ 12 নম্বৰ কুৱেশ্যনটো হ'ল হোৱেন ৱাজ চিলেভাৰী এবলিছড ইন আছাম? অসমত দাস প্ৰথা কেতিয়া বিলোপ কৰা হয়? ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি 1843। ফ্ৰেণ্ডছ ইয়াৰ লগতে মনত ৰাখিব ভাৰতবৰ্ষৰ যি দাস প্ৰথা আছিলে সেই দাস প্ৰথাটো এবলিছ কৰা হৈছিলে 1829ত আৰু কোনে এবলিছ কৰিছিলে? লৰ্ড উইলিয়াম বেণ্টিকে। 13 নম্বৰ কুৱেশ্যনটো হ'ল হোৱেন ৱাজ দ্য যোৰহাট সাৰ্বজনিক সভা বৰ্ণ? যোৰহাট সাৰ্বজনিক সভাৰ জন্ম কেতিয়া হৈছিল? ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি 1884। 14 নম্বৰ কুৱেশ্যনটো হ'ল হোৱেন ৱাজ দ্য অৰ্গেনাইজেশ্যন কল্ড ট্ৰাইবেল লীগ ফৰ্মড? ট্ৰাইবেল লীগ নামৰ সংগঠনটো কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি 1933। 15 নম্বৰ কুৱেশ্যনটো হ'ল হোৱেন ৱাজ দ্য আছাম ছাত্ৰ সন্মিলন ফৰ্মড? অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিল? ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি 1916। 16 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ নিউজ পেপাৰ ডিড গান্ধী ষ্টাৰ্ট ইন চাউথ আফ্ৰিকা? গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কোনখন বাতৰি কাকত আৰম্ভ কৰিছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি ইণ্ডিয়ান অপিনিয়ন। ফ্ৰেণ্ডছ ইয়াৰ লগতে মনত ৰাখিব মহাত্মা গান্ধীয়ে চাউথ আফ্ৰিকাৰ পৰা কেতিয়া আহিছিল? 9 জানুৱাৰী 1915। ইয়াৰ লগতে মনত ৰাখিব এই 9 জানুৱাৰী দিনটো ভাৰতবৰ্ষত প্ৰবাসী দিৱস হিচাপে পালন কৰা হয়। 17 নম্বৰ কুৱেশ্যনটো হ'ল
In which year was the partition of Bengal carried out? বংগ বিভাজন কোন চনত কৰা হৈছিল? ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি 1905 1905 চনত বংগ বিভাজন কৰা হৈছিল সেই সময়ত বংগৰ গভৰ্ণৰ আছিলে লৰ্ড কাৰ্জন 18 নম্বৰ কুৱেশ্যনটো হ'ল The first martyr of the revolution of 1857 was 1857 চনৰ বিপ্লৱৰ প্ৰথম শ্বহীদ কোন আছিলে ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন সি মংগল পাণ্ডে 19 নম্বৰ কুৱেশ্যনটো হ'ল The Indian National Congress was established in ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত স্থাপন কৰা হৈছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি 1885 ফ্ৰেণ্ডছ ইয়াৰ লগতে মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ ফাউণ্ডাৰ আছিলে A.O. Hume 20 নম্বৰ কুৱেশ্যনটো হ'ল When did the Battle of Plassey take place পলাশীৰ যুদ্ধ কিমান চনত হৈছিল ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন সি 1757 21 নম্বৰ কুৱেশ্যনটো হ'ল The Jallianwala Bagh incident took place on জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি 13 এপ্ৰিল 1919 22 নম্বৰ কুৱেশ্যনটো হ'ল Who was the Governor General of India at the time of partition of Bengal ইয়াৰ এনচাৰটো অলৰেডি কৈ দিয়া হৈছে বংগ বিভাজনৰ সময়ত ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল কোন আছিল সো ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি লৰ্ড কাৰ্জন 23 নম্বৰ কুৱেশ্যনটো হ'ল Who was the last British Viceroy of India ভাৰতৰ শেষৰ গৰাকী ব্ৰিটিছ ভাইচৰয় কোন আছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন সি লৰ্ড মাউণ্টবেটেন 24 নম্বৰ কুৱেশ্যনটো হ'ল Name the places where Gandhi start Satyagraha in 1917 1917 চনত গান্ধীয়ে সত্যাগ্ৰহ আৰম্ভ কৰা ঠাইখনৰ নাম কি আছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি চাম্পাৰণ 25 নম্বৰ কুৱেশ্যনটো হ'ল When did the Congress adopt the Purna Swaraj resolution কংগ্ৰেছে পূৰ্ণ স্বৰাজ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰিছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি 1929 26 নম্বৰ কুৱেশ্যনটো হ'ল When did Subhash Chandra Bose form the provisional government Azad Hind সুভাষ চন্দ্ৰ বসুৱে কেতিয়া অস্থায়ী চৰকাৰ আজাদ হিন্দ গঠন কৰে সো ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ 1943 27 নম্বৰ কুৱেশ্যনটো হ'ল দ্য টাইটেল ৰিনাউন্সড বাই ৰবীন্দ্ৰনাথ টেগৰ ইন 1919 was 1919 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে ত্যাগ কৰা উপাধিটো কি আছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ নাইটহুড 28 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ৱাজ দ্য নেম অফ দ্য গভৰ্ণৰ জেনেৰেল হু ডিক্লেয়াৰ্ড সতী প্ৰেক্টিছ এ ক্ৰাইম ইন 1829 1829 চনত সতীদাহ প্ৰথা অপৰাধ বুলি ঘোষণা কৰা গভৰ্ণৰ জেনেৰেল কোন আছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ উইলিয়াম বেন্টিক 29 নম্বৰ কুৱেশ্যনটো হ'ল হু বুইল্ড দ্য তাজমহল কোনে বনাইছিল ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো সকলোৱে জানে নিশ্চয় ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ শাহজাহান 30 নম্বৰ কুৱেশ্যনটো হ'ল হু বুইল্ড ফাতেপুৰ চিক্ৰী কোনে সাজিছিল ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি আকবৰ 31 নম্বৰ কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ ডিড দ্য ফাৰ্ষ্ট বেটেল অফ পানিপত টেক প্লেচ পানিপতৰ প্ৰথমখন যুদ্ধ কোন চনত হৈছিল ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ 1526 32 নম্বৰ কুৱেশ্যনটো হ'ল হু বুইল্ড দ্য ফেমাছ কুতুব মিনাৰ বিখ্যাত কুতুব মিনাৰ কোনে সাজিছিল ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি কুতুবুদ্দিন আইবাক ফ্ৰেণ্ডছ 33 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ এ নন কংগ্ৰেছ গভৰ্ণমেণ্ট ইন আছাম অসমত প্ৰথম অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকী কোন আছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি গোলাপ বৰবৰা ফ্ৰেণ্ডছ 34 নম্বৰ কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ ৱাজ প্ৰেচিডেণ্টছ ৰুল ফাৰ্ষ্ট ইম্প'জড ইন আছাম অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কিমান চনত বলবৎ কৰা হৈছিল সো ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি 1979 ফ্ৰেণ্ডছ ইয়াৰ লগতে মনত ৰাখিব অসমত মুঠ 4বাৰ ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছিলে প্ৰথম আছিলে 12 ডিচেম্বৰ 1979 দ্বিতীয়বাৰ আছিলে 30 জুন 1981 তৃতীয়বাৰ আছিলে 19 মাৰ্চ 1982 আৰু চতুৰ্থবাৰ আছিলে 28 নৱেম্বৰ 1990 এইখিনি কথা মনত ৰাখিব 35 নম্বৰ কুৱেশ্যনটো হ'ল হু ইলেক্টছ দ্য স্পীকাৰ অফ দ্য লেজিছলেটিভ এছেম্বলি বিধানসভাৰ অধ্যক্ষ কোনে নিৰ্বাচন কৰে ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ মেম্বাৰ্ছ অফ দ্য লেজিছলেটিভ এছেম্বলি মানে বিধানসভাৰ সদস্যসকলে কি কৰে বিধানসভাৰ অধ্যক্ষক নিৰ্বাচন কৰে 36 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱায়াৰ্ড টু বি এ গভৰ্ণৰ ৰাজ্যপাল হ'বৰ বাবে নিম্নতম কিমান বছৰ বয়স হ'ব লাগে ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি 35 ইয়াৰ্ছ 37 নম্বৰ কুৱেশ্যনটো হ'ল দ্য চেঞ্চেলৰ অফ দ্য ষ্টেট ইউনিভাৰ্চিটিজ ইজ ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হ'ল মানে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য কোন হয় ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ গভৰ্ণৰ মানে ৰাজ্যপাল 38 নম্বৰ কুৱেশ্যনটো হ'ল হু ইজ দ্য ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ অফ আছাম অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকী কোন আছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি ছৈয়দা আনোৱাৰা টাইমৰ
39 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টিৰ অফ দ্য ফ্ৰীডম মুভমেণ্ট ইন আছাম অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিলে ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি পিয়লি ফুকন ফ্ৰেণ্ডছ ইয়াৰ লগতে মনত ৰাখিব কেতিয়াবা পিয়লি ফুকন নিদিকেনে জিঅ'ৰাম বৰুৱা আহিব পাৰে তেতিয়া ইয়াৰ সঠিক এনচাৰটো হ'ব জিঅ'ৰাম বৰুৱা কিয়নো 1930 কি কৰা হৈছিল পিয়লি ফুকন আৰু জিঅ'ৰাম বৰুৱাক একেলগে ফাঁচি দিয়া হৈছিল ফ্ৰেণ্ডছ 40 নম্বৰ কুৱেশ্যনটো হ'ল হু এপইণ্টছ দ্য চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী কোনে নিযুক্তি দিয়ে ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো নিশ্চয় সকলোৱে গম পোৱা ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ গভৰ্ণৰ ৰাজ্যপালে কি কৰে মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে 41 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ দ্য ইণ্ডিপেণ্ডেণ্ট আছাম স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকী কোন আছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি ছাৰ মহম্মদ ছালেহ আকবৰ হাইদৰি 42 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰ অফ দ্য মেম্বাৰ্ছ ইন এ মিউনিচিপাল কৰ্পৰেশ্যন পৌৰ নিগমৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান হ'ব এইটো অসমৰ কথা কোৱা হৈছে অসমত পৌৰ নিগমৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান হ'ব ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি 60 জন 43 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য টেনিউৰ অফ এ মিউনিচিপাল কৰ্পৰেশ্যন পৌৰ নিগমৰ কাৰ্যকাল কিমান চ' ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি 5 years 44 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন আছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ 45 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য পাৰ্চন ফ্ৰম আছাম হু পাৰ্টিচিপেট ইন গান্ধীজ দাণ্ডি মাৰ্চ টু ব্ৰেক দ্য চল্ট লোন আইন ভংগ কৰা গান্ধী দাণ্ডি যাত্ৰাত অসমৰ পৰা অংশগ্ৰহণ কৰা প্ৰথমজন ব্যক্তি কোন আছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি লীলাধৰ বৰুৱা 46 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰ অফ দ্য মেম্বাৰ্ছ ইন এ গাঁও পঞ্চায়ত ইন আছাম অসমত গাঁও পঞ্চায়তৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান হ'ব লাগে ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো নিশ্চয় তোমালোকে জানা সঠিক এনচাৰটো হ'ব অপশ্যন বি 10 জন 47 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট প্ৰথম অসমীয়া ৰাজ্যপালজন কোন আছিল ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি ফ্ৰেণ্ডছ ইয়াৰ লগতে মনত ৰাখিব বিষ্ণুৰাম মেধি প্ৰথমে তামিলনাডুৰ গভৰ্ণৰ আছিল 48 নম্বৰ কুৱেশ্যনটো হ'ল দ্য নাম্বাৰ অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ অফ দ্য চিটিজেনছ একৰ্ডিং টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ভাৰতীয় সংবিধান অনুসৰি নাগৰিকৰ মৌলিক অধিকাৰ কিমানটা চ' ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি 6টা ফ্ৰেণ্ডছ ইয়াৰ লগতে মনত ৰাখিব আমাৰ ভাৰতীয় সংবিধানত নাগৰিকৰ মৌলিক অধিকাৰ 7টা আছিলে আৰু 44th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ জৰিয়তে 1978ত 7 নম্বৰ যিটো ফাণ্ডামেণ্টেল ৰাইট আছিলে ৰাইট টু প্ৰপাৰ্টি এইটো ৰিমুভ কৰি দিয়া হৈছে আৰু এইটো এজ এ লিগেল ৰাইট বনাই দিয়া হৈছে আৰু এইটো ৰখা হৈছে আৰ্টিকল 300A 49 নম্বৰ কুৱেশ্যনটো হ'ল হাউ মেনি ফাণ্ডামেণ্টেল ডিউটিজ আৰ ইনক্লুডেড ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ফৰ চিটিজেনছ ভাৰতৰ সংবিধানত নাগৰিকৰ কিমানটা মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি 11টা ফ্ৰেণ্ডছ ইয়াৰ লগতে মনত ৰাখিব ভাৰতবৰ্ষৰ মূল সংবিধানত ফাণ্ডামেণ্টেল ডিউটিজ প্ৰথম অৱস্থাত 10টা মেনশ্যন কৰা আছিলে আৰু 86th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ জৰিয়তে 2002 চনত আৰু এটা ফাণ্ডামেণ্টেল ডিউটিজ এড কৰা হৈছে সেইটো হৈছে 6 পৰা 14 বছৰ বয়সলৈকে যিমান ল'ৰা ছোৱালী আছে সকলোকে ফ্ৰী এণ্ড কম্পালচাৰী এডুকেশ্যন দিব লাগিব ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন আৰু ইয়াৰ পিছত তোমালোকৰ কাৰণে 4টা কুৱেশ্যন থাকিব যি 4টা কুৱেশ্যনৰ এনচাৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব লাগিব আৰু সেই 4টা কুৱেশ্যনৰ এনচাৰ পৰৱৰ্তী যিটো মক টেষ্ট ছেকেণ্ড থাকিব ছেটটোত আলোচনা কৰিম 50 নম্বৰ কুৱেশ্যনটো হ'ল দ্য প্ৰটেক্টৰ অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ অফ দ্য চিটিজেনছ ইজ নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক হ'ল মানে নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক কোন ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি সুপ্ৰিম কোৰ্ট মানে উচ্চতম ন্যায়ালয় প্ৰথম কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য অল্ড নেম অফ আছাম অসমৰ পুৰণি নাম কি আছিল চ' ইয়াৰ সঠিক এনচাৰটো কি হ'ব কমেণ্ট কৰি জনাই দিবা দ্বিতীয় কুৱেশ্যনটো হ'ল হাউ মেনি চিটছ আৰ দেয়াৰ ইন আছাম লেজিছলেটিভ এছেম্বলি অসমত বিধানসভাৰ আসন কেইখন আছে ইয়াৰ 4টা অপশ্যন দিয়া আছে অপশ্যন এ দি আছে 126 অপশ্যন বি দি আছে 128 অপশ্যন চি দি আছে 130 আৰু অপশ্যন ডি দি আছে 140 3 নম্বৰ কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট হাই কোৰ্ট অফ আছাম গুৱাহাটী হাই কোৰ্ট এষ্টাব্লিছড অসমৰ প্ৰথম উচ্চ ন্যায়ালয় মানে গুৱাহাটী হাই কোৰ্ট কিমান চনত স্থাপন কৰা হৈছিল ইয়াৰ 4টা অপশ্যন দিয়া আছে অপশ্যন এ 1948 অপশ্যন বি 1950 অপশ্যন চি 1955 আৰু অপশ্যন ডি 1960 আৰু শেষৰটো কুৱেশ্যন হ'ল হু এপইণ্টছ দ্য গভৰ্ণৰ ৰাজ্যপালৰ নিযুক্তি কোনে দিয়ে নিশ্চয় এইটো এনচাৰ সকলোৱে পাৰিবা ইয়াৰ 4টা অপশ্যন দিয়া আছে অপশ্যন এ দি আছে ভাইচ প্ৰেছিডেণ্ট মানে উপ ৰাষ্ট্ৰপতিয়ে অপশ্যন বি দি আছে প্ৰেছিডেণ্ট মানে ৰাষ্ট্ৰপতিয়ে অপশ্যন চি দি আছে চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰীয়ে অপশ্যন ডি দি আছে প্ৰাইম মিনিষ্টাৰ মানে প্ৰধানমন্ত্ৰীয়ে ফ্ৰেণ্ডছ ভিডিঅ'টো চাই তোমালোকে কেনে পালা কমেণ্ট কৰি জনাই দিবা আৰু ভিডিঅ'টো যদি ইনফৰ্মেটিভ হৈ থাকে তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ